মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছোঁ ভাৰতীয় সংস্কৃতিৰ পাঠৰ চতুৰ্থটো ভিডিঅ'। ছাত্ৰ-ছাত্ৰীসকল, যিহেতু ভাৰতীয় সংস্কৃতি পাঠটো বহুত বেছি দীঘলীয়া, মই খণ্ড খণ্ডকৈ তোমালোকলৈ ভিডিঅ'ৰ স্বৰূপে আগবঢ়াই আহিছোঁ। এতিয়ালৈকে মই 3টা ভিডিঅ'ৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ বিষয়ে আলোচনা কৰিলোঁ। আজি শেষৰটো ভিডিঅ' 37 পৃষ্ঠাৰ পৰা মই তোমালোকক বুজাই দিম। এতিয়া চোৱা, আমি ইয়াৰ আগৰ কেইটা ভিডিঅ'ৰ জৰিয়তে কি পালোঁ বাৰু? ভাৰতীয় সংস্কৃতি এটা সমন্বয়ৰ বস্তু, কাৰণ ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত আৰ্য অনাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতিৰ অহাৰ সোঁত বৈছিলে। দ্ৰাবিড় হওক, আৰ্যসকল আহিলে, মংগোলীয়সকল আহিলে, হয়নে? তাৰোপৰি একেবাৰে শেষত কুখান, ইংৰাজ, পাঠান এই সকলো ভাৰতলৈ বিভিন্ন জাতিৰ আগমন ঘটিছিলে। এই জাতিসমূহৰ বিভিন্ন ভাষাৰ ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক, সুকুমাৰ কলাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত তেওঁলোকৰ নিজা নিজা সভ্যতা সংস্কৃতি। কোনোবাই ভাৰতবৰ্ষৰ শাসন কৰিবলৈ আহিছিলে, কোনোবাই বেপাৰ বাণিজ্য কৰিবলৈ আহিছিলে। যি কাৰণতে নাহিলেও বহুলোকে ভাৰততেই থাকি গৈছিলে আৰু তেওঁলোকৰ নিজৰ নিজৰ ভাষা, সভ্যতা, সংস্কৃতিসমূহৰ দ্বাৰা ভাৰতীয় সভ্যতা সংস্কৃতিটো সংমিশ্ৰণত গঢ়ি উঠিছে। সেইবাবে কোৱা হৈছে ভাৰতীয় সংস্কৃতি এটা সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতিত কেৱল যে ভাষাৰ সংমিশ্ৰণ হৈছে এনে নহয়, আমি ইয়াৰ আগৰ ভিডিঅ' কেইটাত আলোচনা কৰিছোঁ, হয়নে? সাজপাৰ, খাদ্য প্ৰকৰণ, বিভিন্ন ধৰণৰ কলা, শিল্প, সাহিত্য, সুকুমাৰ কলা, ভাস্কৰ্য, স্থাপত্য এই সকলোবিলাকতো আমি বিভিন্ন জাতিৰ প্ৰভাৱ দেখিবলৈ পাওঁ। ভাৰতীয় সংস্কৃতিটো যে কোনটো মূলৰ সম্পূৰ্ণকৈ কোৱা টান, ইমানেই সংমিশ্ৰণ হৈছে ভাৰতীয় সংস্কৃতিত। ই যে এটা নিৰ্দিষ্ট থালৰ পৰা বা নিৰ্দিষ্ট মূলৰ সংস্কৃতি বুলি আমি ক'ব নোৱাৰোঁ। ভাৰতীয় সংস্কৃতিত সমন্বয়ৰ ক্ষেত্ৰত যে ধৰ্মৰো প্ৰভাৱ নপৰা নহয়, কাৰণ আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ চুফীবাদৰ লগত উপনিষদৰ কিছু মিল দেখিবলৈ পোৱা যায় বাণীসমূহৰ। ঠিক তেনেদৰে খ্ৰীষ্টীয় ধৰ্মৰ লগত বৌদ্ধ ধৰ্মৰ বাণীসমূহৰ প্ৰভাৱ আমি দেখিবলৈ পাইছিলোঁ, হয়নে? ভাস্কৰ্যবোৰৰ ক্ষেত্ৰতো আমি ইয়াৰ আগৰ ভিডিঅ'ত পাইছিলোঁ যে অজন্তা গুহাত অনন্তকালৰ শিল্পকলা সজীৱিত হৈ আছিল, হয়নে? এই অজন্তা গুহাত যিবিলাক চিত্ৰশিল্প আছিল সেইসমূহতো আমি কি দেখিবলৈ পাইছিলোঁ? প্ৰাক মুছলমান যুগৰ জীৱন প্ৰাচুৰ্যৰ কথা দেখিবলৈ আমি অজন্তা গুহাত পাইছিলোঁ। সেয়েহে কোৱা হৈছে যে ভাৰতীয় চিত্ৰবিদ্যাৰ ক্ষেত্ৰতো কিন্তু সমন্বয়তহে ই গঢ়ি উঠিছিলে। এতিয়া আমি একেবাৰে ভাৰতীয় সংস্কৃতি পাঠৰ শেষৰটো ভিডিঅ'লৈ আগবাঢ়ি যাওঁ আহাচোন। যে মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পই নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। চিত্ৰশিল্পৰ এটা নতুন দিশলৈ গতি কৰিছিলে বাবৰৰ আমোলত। মোগল সম্ৰাট বাবৰে যেতিয়া শাসনত আছিলে সেই সময়ত এটা নতুন দিশলৈ গতি কৰিছিলে চিত্ৰবিদ্যাটোৱে। এই চিত্ৰশিল্পৰ মূলত আছিল প্ৰচুৰ ব্যক্তিবোধ। তেতিয়াৰ দিনৰ চিত্ৰশিল্প আছিলে ব্যক্তিবোধ। এজন ব্যক্তিৰ নিজৰ তেখেতৰ মন মানসিকতাৰ দৃষ্টিভংগীৰেহে চিত্ৰবোৰত প্ৰকাশ পাইছিলে। এনেতৰহৰ ব্যক্তিবাদী আৰ্ট জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। বৰ্তমান চিত্ৰ এখন চালে বা চিত্ৰশিল্পৰ পৰা আমি কি পাওঁ? যে এটা নতুন পৰিস্থিতি, এটা নতুন ঘটনা। এতিয়া সময় পৰিৱৰ্তনৰ লগে লগে সকলোবিলাক পৰিৱৰ্তন হৈ আহিছে, হয়নে? আমি এখন ছবি চাই ক'ব পাৰোঁ বৰ্তমান সমাজৰ ব্যৱস্থাৰ কথা, কাৰণ এনেকুৱা কিছুমান শিল্পী ওলাইছে তেখেতৰ এখন ছবিৰ দ্বাৰা বৰ্তমান সমাজখন প্ৰতিফলিত কৰি তুলিব পাৰে। সমাজৰ ভাল দিশটো আমি ছবিখন চাই গম পাব পাৰোঁ, বেয়া দিশটো আমি চাব পাৰোঁ। এনেদৰে সমাজ জীৱনৰ লগত বা জনজীৱনক আঁকোৱালি লৈ চিত্ৰ আঁকে। কিন্তু আগৰ দিনৰ চিত্ৰবোৰ ব্যক্তিবোধ আছিলে। তেখেতৰ নিজৰ মনৰ আৱেগ অনুভূতিৰ দ্বাৰাহে এখন চিত্ৰ সৃষ্টি কৰিছিলে। সেই কথাটোৱে ইয়াত ক'বলৈ বিচৰা হৈছে। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱনৰ প্ৰকাশ। ব্যক্তিবোধ চিত্ৰ আছিলে এজন ব্যক্তিৰ নিজৰ জীৱনৰ প্ৰকাশ কৰাৰ চিত্ৰহে আঁকিছিলে। ইয়াৰ জন্ম হৈছিলে তাইমুৰ খাঁ আৰু চেংগিজ খাঁৰ ৰাজ দৰবাৰত। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী বা কঠোৰ হ'বলৈ বাধ্য হৈছিলে।
ইয়াৰ ভাৱ প্ৰৱণতা নাই, আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা। মই ক'লোৱেই নহয় যে এজন ব্যক্তিৰ উৎসাহ উদ্দীপনা প্ৰেৰণাৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিবাদ চিত্ৰবোৰ অঁকা হৈছিলে। সেইখিনিতে উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথাও উনুকিয়াব পাৰোঁ। উৰ্দুৰ যিবিলাক ৰোমান্টিক সাহিত্য আছিলে সেইসমূহ ব্যক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত। সমাজত তাৰ একো প্ৰভাৱ নপৰা, সমাজ পৰিৱৰ্তন কৰিব পৰা একো তাত অৰিহণা নাছিলে। বিদ্যাপতিৰ লাখ লাখ যুগ, হিউ হিউ ৰাখনো ইত্যাদিৰ তুলনাৰ এনে কাব্য সাহিত্যই ভাৱ প্ৰৱণতাৰ পৰিমাণ তাকৰ। তাত ভাৱ প্ৰৱণতা খুব কম। আবেগ অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিবাদী চিত্ৰবিদ্যা প্ৰচলন হৈ আছিলে সেই সময়ত। ব্যক্তিবাদে সামূহিকভাৱে হ'লেও চিত্ৰশিল্পক ইংগিত বা সংকেত স্থান পাই নোহোৱা কৰিছিলে। এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিন্তাধাৰাৰ মিল ঘটিছিল। যেতিয়া বাবুলৰ আমোলত আহিল তেতিয়া সুস্থ ব্যক্তিবাদৰ চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ কিছু মিল হ'ল। লাহে লাহে বাবৰৰ আমোলৰ পৰাহে ব্যক্তিবাদী চিন্তাধাৰাৰ চিত্ৰশিল্পৰ পৰা সমাজ জীৱন জনজীৱনৰ দিশলৈ গতি কৰিবলৈ ধৰিলে। যিহেতু সময়ৰ লগে লগে সকলোবিলাক পৰিৱৰ্তন হৈ গৈ থাকে। এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতি উদ্ভৱ হ'ল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্য সংযোগ ঘটিল আৰু তাৰ প্ৰমাণ বা তাৰ সাক্ষী হৈ ৰ'ল অজন্তাৰ চিত্ৰগুহাবিলাক। অজন্তাত যিবোৰ চিত্ৰ অংকন কৰা আছে, খোদিত কৰা আছে, সেইসমূহে ব্যক্তিবাদৰ লগতে সমাজ জীৱন জনজীৱনৰো কিছু সেই ছবিসমূহত আমি দেখিবলৈ পাওঁ, প্ৰকাশ পাই উঠে সেই চিত্ৰসমূহ দেখিলে। এফালৰ পৰা চাবলৈ গ'লে অনুভূতি প্ৰসাৰৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ। ইয়াৰ ব্যক্তিবাদী কি আছিলে? আবেগ প্ৰৱণতা আছিলে, হয়নে? অনুভূতি প্ৰকাশ নকৰিছিলে, ভাৱ প্ৰকাশ কৰিব পৰা ছবি নাছিলে। এইফালৰ পৰা এবিধ মূলতে আনন্দপ্লুত ৰস চঞ্চল, আনবিধ ধীৰ মন্থৰ প্ৰাণ। এইবোৰ স্থবিৰতাৰ মাজতো হওঁতেই লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে। যি নহওক কিয় সকলো বিদ্যাতেই আনন্দ তাত লুপ্ত হৈ থাকেই। ভাৰতীয় উচ্চাংশ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্যকলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱ সংযোগ দেখিবলৈ পাওঁ। গাম্ভীৰ্যতা আছে, দাক্ষিণাত্যৰ ভাস্কৰ্যসমূহত গাম্ভীৰ্যতা আছে, কিন্তু ঠায়ে ঠায়ে উৰণীয়া ভাৱো আমি দেখিবলৈ পাওঁ। কাৰণ ভাৰতীয় সংস্কৃতিৰ যে সমন্বয় হৈছে সেইবাবে এই পাৰ্থক্যসমূহ আমি কিছু কিছু জেগাত দেখিবলৈ পাই আহিছোঁ। ইয়াকে সৰু বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি। এতিয়া চোৱা পিছৰ পেৰেগ্ৰাফ। সাধাৰণতে সকলো আৰ্ট মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য জাকজমকতা সৃষ্টি। যিকোনো কলাৰ আৰ্টৰে দুটা ভাগ থাকে। এটা হ'ল জাকজমকতা আৰু কি কাৰুকাৰ্য, তাৰ কাম কি আৰু তাৰ জাকজমকতাৰ ওপৰত এটা নিৰ্ভৰ কৰে। আনটো হৈছে উদ্দেশ্য সংযত আৰু আড়ম্বৰহীনতা। উদ্দেশ্য থাকিবই লাগিব। উদ্দেশ্যহীনভাৱে আমি চিত্ৰশিল্পই হওক, সংগীত বিদ্যাই হওক, কোনো কামতে আমি সফলতা লাভ কৰিব নোৱাৰোঁ। সেয়েহে যিকোনো আৰ্টৰে দুটা ভাগ সদায় থাকিবই লাগিব। তাৰ লগত উদ্দেশ্য আৰু গুৰু গম্ভীৰতাৰ লগতে আমাৰ জাকজমকতাটোৰ কিছু প্ৰভাৱ পৰিবই লাগিব শিল্পৰ ক্ষেত্ৰত। এটাই বাহ্যিক দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে আৰু আনটোৱে আমাক অন্তৰৰ আত্মস্পৰ্শ কৰি অনুভূত কৰে। হয়নে? বাহ্যিকতাটো আমাৰ লাগিব। বাহ্যিকভাৱে আমি সুন্দৰ নহ'লে কেতিয়াও কোনো মানুহে তাৰ প্ৰতি আকৰ্ষিত নহয়। তাৰোপৰি আমাৰ যদি যিকোনো এটা বস্তুৱে সেই আমাৰ অন্তৰ আত্মাটো চুই যাব নোৱাৰে। হয়নে? আমি যদি এটা চিত্ৰ আঁকিছোঁ, তাত যদি বাহিৰৰ পৰা দেখা সুন্দৰ নহয়, তেনেহ'লে সেই চিত্ৰটোত কোনোবাই চকু দিবনে? নিদিয়ে। আৰু সেই চিত্ৰটো সুন্দৰো হ'ব লাগিব, লগতে সেই চিত্ৰটো চোৱাৰ পিছত তাৰ অৰ্থটো বুজি আমাৰ অন্তৰখন চুই যাব পাৰিব লাগিব, আত্মা স্পৰ্শ কৰিব পৰা। সেই দুইটা বস্তুৱে আমাৰ এটা চিত্ৰবিদ্যাতে হওক, সংগীত বিদ্যাতে, সকলো ক্ষেত্ৰতে, ভাস্কৰ্য স্থাপিত সকলোতে এই দুইটা দিশ সোমাই থাকিব লাগিব। আমাক বাহিৰৰ পৰা দেখাত সুন্দৰো হ'ব লাগিব আৰু আমাৰ অন্তৰ আত্মা চুই যোৱা বিধৰো হ'ব লাগিব। তেতিয়াহে সেই বস্তুটো স্থায়ীত্ব পায়। সেই কথাটোকে ইয়াত বুজাব বিচৰা হৈছে।
প্ৰথমটোৱে প্ৰায় বিৰাট পটভূমি অৱতাৰণা কৰে, তেওঁ গম পালানে? আৰু দ্বিতীয়টোৱে নকৰে। কাৰণ প্ৰথমটো বাহ্যিকতাটো দেখি প্ৰথমে মানুহে আকৰ্ষণ হয়, তাৰ পিছতহে আমি অন্তৰ আত্মাই আমাক বিষয়টো যেতিয়া গভীৰভাৱে চাম তেতিয়াহে আমাৰ ভিতৰলৈ সোমাই যায়। প্ৰথমটোৱে বহিৰ্জাগতিক বিস্তৃত আৰু দ্বিতীয়টোৰ নাই। এতিয়া পিছৰ পেৰেগ্ৰাফত চোৱা, বুৰঞ্জীয়ে কয় মুছলমান আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষই হিন্দুৰ মনত পোনতেই বিপ্লৱৰ সৃষ্টি কৰিছিল। অৱশেষত বিপ্লৱৰ পতনে তেওঁলোকৰ মনত নৈৰাশৰ জন্ম দিলে। এতিয়া চোৱা, স্বাভাৱিকতে হিন্দুৰ মনত বাস্তৱ জগতৰ কথা পাহৰি আত্মাৰ জগতলৈ গমন কৰিছিল। যেতিয়া মুছলমান আৰু হিন্দুৰ মাজত সংঘৰ্ষ হৈছিলে তেতিয়া তেখেতসকলে সেই যে হিন্দুৰ মনে বাস্তৱ জগতটো পাহৰি পেলালে আৰু কি হ'ল, আধ্যাত্মিকতা সমাদৰ বাঢ়ি গৈছিলে। সেই সময়তে যেতিয়া যুদ্ধ বিগ্ৰহ হৈ মানুহৰ মনটো নিৰাশাত পৰি থাকে তেতিয়া মানুহে কিবা এটা মানুহৰ জীৱনলৈ বা জাতি এটাৰ জীৱনলৈ যেতিয়া বিপদ আহে তেতিয়া মানুহে কি কৰে, ভগৱানক বিচাৰে। সেইকাৰণে আধ্যাত্মিক দিশটো যেতিয়া হিন্দু আৰু মুছলমানৰ মাজত বুৰঞ্জীয়ে কৈছে এই কথাটো যে যুদ্ধ বিগ্ৰহৰ ফলত হিন্দু মানুহসকলে আধ্যাত্মিক দিশলৈ আগুৱাই গুচি গ'ল। নিজৰ দেশখন শাসন কৰিম, নিজৰ দেশৰ অৰ্থ উপলব্ধি কৰিম, এই সকলো কথা পাহৰি পেলালে। তেওঁলোকে আধ্যাত্মিক দিশলৈ আগুৱাই গ'ল। যিহেতু তেওঁলোকৰ মনত হতাশাৰ সোমাই পৰিলে সেইকাৰণে কৈছে আধ্যাত্মিক সমাদৰ বাঢ়ি আহিল হিন্দু সমাজৰ মাজত। ইয়াৰ পৰিণতিয়ে ইমান সংকীৰ্ণ স্তৰলৈ অধোগামী হৈছিল যে আনকি হিন্দুৰ অভিযান, ৰাজ্য বিস্তাৰ, যুদ্ধ জয় ইত্যাদি কাহিনীও সাধুকথালৈ ৰূপান্তৰিত হ'ল। ইমানেই আধ্যাত্মিক দিশলৈ মানুহবোৰ সোমাই গ'ল যে তেওঁলোকে ৰাজ্য বিস্তাৰ কৰা, যুদ্ধ কৰা, জয় কৰা এই সকলোবিলাক পাহৰিয়ে পেলাইছিলে। গতিকে ইয়াতকৈ সৰহ গুৰুত্বৰ এইবোৰত দিয়া হোৱা নাছিল। তেওঁলোকক গুৰুত্বই দিছিলে, এইবোৰ সাধুকথাৰ দৰেই হৈ পৰিল। আধ্যাত্মিকবাদে আনহাতে প্ৰাক মুছলমান যুগৰ হিন্দু সমাজৰ ওপৰতো এটি সুকীয়া প্ৰভাৱ পেলালে। প্ৰাক মুছলমান মানে মুছলমান যুগৰ আগৰ হিন্দুসকলৰ মাজতো এই আধ্যাত্মিকবাদে প্ৰভাৱ পেলাবলৈ ধৰিলে। এতিয়া চোৱা, পৰম পুৰুষৰ ধ্যান মানুহৰ সামাজিক অসামঞ্জস্যৰ কথাৰ পৰাও আঁতৰাই ৰাখিলে। পদদলিত সৰ্বসাধাৰণে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি স্বীকাৰ কৰি লৈছিল। এনেদৰে মনে গঢ়া জনসমাজৰ ওপৰত পুৰোহিত আৰু সমান্তৰাল শ্ৰেণীৰ প্ৰভাৱ কম নাছিল। পণ্ডিত ৰাহুল সংস্কৃতনাৰায়ণে ইয়াৰ আঁতিগুৰি মাৰি বৰ্ণনা দিছে। সমাজৰ অত্যাচাৰ উৎপীড়নৰ বিপক্ষে জনসাধাৰণে কিয় মূৰ দাঙি উঠা নাছিল, ইয়াৰ উহ বিচাৰি সৰহ দূৰ যাব নালাগে। প্ৰত্যেক জীৱনৰ পৰম ব্ৰহ্মই সৃষ্টি, পৰম ব্ৰহ্ম অসীম অনন্ত স্থানকাল সকলোতেই অতীত। জগতখন মায়াৰ মৰীচিকা, জীৱনটো মাথোন এটা মুহূৰ্তৰ অভিযান শেষ হ'লে মায়া শেষ হয় ইত্যাদি এনেধৰণৰ চিন্তাধাৰাই বৈপ্লৱিক শক্তিক নিস্তেজ কৰিছিল। জীৱনৰ ওপৰত যাৰ আস্থাই নাই, বিপ্লৱৰ ওপৰত তাৰ আস্থা নাই। এতিয়া চোৱা, মানুহ যিহেতু আধ্যাত্মিক দিশলৈ গতি কৰিলে, মানুহে আধ্যাত্মিকতাৰ ওপৰত জীয়াই থাকিবলৈ খুজিলে। তেওঁলোকে ভাবিলে যে জীৱৰ পৰম ব্ৰহ্মৰে সৃষ্টি, হয়নে? পৰম ব্ৰহ্মৰ অসীম অনন্ত, পৰম ব্ৰহ্মৰ সীমা নাই, স্থানকাল সকলোতেই অতীত। গতিকে মানুহৰ জীৱনটো পৃথিৱীখন এটা মায়া মৰীচিকাৰ দৰে। গতিকে এনে মায়া মৰীচিকাত এটা ভ্ৰমত মানুহবোৰ জীয়াই থাকি মানুহে যুদ্ধ বিগ্ৰহ, নিজৰ দেশ জয় কৰাৰ সেই হেঁপাহবোৰেই হেৰুৱাই পেলালে। প্ৰাক মুছলমানৰ যুগৰ আগৰ হিন্দুসকলৰ মানসিকতাটো এনেকৈ আধ্যাত্মিকতাৰ প্ৰতি প্ৰভাৱিত হৈ এটা সময়ত পৰিছিল। সেইবাবে যি মানুহে নিজৰ জীৱনৰ ওপৰতেই আস্থা নাই তেনে মানুহে কি বিপ্লৱ কৰিব, কি আন্দোলন কৰিব? তেওঁলোকৰ বিপ্লৱৰ প্ৰতিও আস্থা হেৰাই গৈছিলে। ইছলামী সংঘাতে আমাৰ আধ্যাত্মিক ধ্বনিও কঁপাই তুলিছিল। পাৰ্থিৱ অপাৰ্থিৱ দুয়োৰ ওপৰত ইছলামৰ আস্থা প্ৰায়ে সমান। ইছলাম সংঘাতে কিন্তু সেই পাৰ্থিৱৰ অপাৰ্থিৱ দুইটা দিশত প্ৰভাৱ পেলালে। কিয় জানানে? এনে চিন্তাধাৰা সামাজিক বান্ধোন ছিঙি পেলাইছিলে। সমাজৰ দৰিদ্ৰ পদদলিত জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল। আমি চুফিবাদত পাইছিলোঁ, ইছলাম সাহিত্যৰ চুফিবাদৰ মূল তন্ত্ৰটো কি আছিল? যে ন্যায় দ্বাৰা মানুহক মৰমেৰে, প্ৰেমেৰে, ন্যায়েৰে,
হয়নে? বৈষম্যহীনতাই মানুহক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰা চুফিবাদৰ মূল মন্ত্ৰ আছিল। ইয়াৰ আমি আগৰ ভিডিঅ'ত পাইছিলোঁ। গতিকে যিবোৰ মানুহ দৰিদ্ৰ, যিবোৰ মানুহ সামাজিকভাৱে নীচ আছিলে, তেনে মানুহবোৰক ইছলাম ধৰ্মই, ইছলামৰ বাণীসমূহে কি কৰিছিলে? মানুহক আঁকোৱালি ল'বলৈ সক্ষম হৈছিলে। মানুহে সেই ধৰ্মৰ প্ৰতি সোনকালেই আকৰ্ষিত হৈছিলে। সামাজিক জীৱনত ব্যক্তিৰ মুক্তিৰ বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিলে। ভাৰত ভূমিত ইছলামৰ খৰতকীয়া প্ৰচাৰৰ ইও এটা কাৰণ ইছলামৰ যিবোৰ বাণী আছিলে, সেই বাণীসমূহে মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে। সেইবাবে ভাৰতবৰ্ষৰ ভূমিত ইছলাম ধৰ্মৰ খুব খৰতকীয়াকৈ প্ৰচাৰ হৈছিলে। এতিয়া চোৱা, সাহিত্য সম্পদৰ পিনৰ পৰাও ভাৰতীয় সংস্কৃতিৰ বিশেষ চহকী। সাধাৰণতে পুৰণি সাহিত্যই ভক্তিমূলক আছিল। ই আধ্যাত্মিক চিন্তাধাৰাৰ পিনে সমৃদ্ধিশালী। এতিয়া চোৱা, উদাহৰণস্বৰূপে আমি চাওঁ, ভাৰতীয় সাহিত্য যে সমৃদ্ধিশালী আছিলে তাৰ আমি চাব পাৰোঁ তুলসীদাসৰ ৰামায়ণ, শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ নামঘোষা ইত্যাদি জাতীয় আপুৰুগীয়া সম্পদ। ব্ৰিটিছৰ আমোলত ভাৰতীয় সাহিত্যই বৈচিত্ৰতা বাঢ়িছিল। নতুন প্ৰকাশভংগী, সামাজিক শক্তিকেন্দ্ৰিক সাহিত্যৰ ইত্যাদিৰ আৱিৰ্ভাৱো হৈছিলে। ভাৰতীয় সংস্কৃতিটো অতীজৰ পৰাই চহকী আছিলে। সভ্যতাৰ সংস্কৃতিত বেদ উপনিষদৰ দিনৰ পৰাই ভাৰতবৰ্ষখন ঋষিমুনিৰ দেশ বুলি কোৱা হয়নে? বিদগ্ধ পণ্ডিতৰ ভাৰতবৰ্ষখন আছিল এখন বিভিন্ন ঋষিমুনিৰে পূৰ্ণ এখন দেশ। আৰু ভাৰতবৰ্ষত শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ নামঘোষা, তুলসীদাসৰ ৰামায়ণৰ দৰে বিখ্যাত গ্ৰন্থৰ প্ৰভাৱৰ ফলস্বৰূপে ভাৰতবৰ্ষখন শিক্ষাৰ ক্ষেত্ৰত, সাহিত্য, সভ্যতা, সংস্কৃতিৰ ক্ষেত্ৰত পুৰণি কালৰ পৰাই চহকী হৈ আছিলে। আৰু তাৰপিছত ব্ৰিটিছসকলে আহিও আমাৰ শিক্ষা ব্যৱস্থাটো বহুখিনিয়ে উন্নত কৰি থৈ গ'ল। নিজৰ মাটিৰ পৰা উঘাল খাই নপৰালৈকে বিশ্বৰ ৰ'দৰ ৰেঙনি গ্ৰহণ কৰিব পৰাটোৱে হৈছে ভাৰতীয় সাহিত্যৰ জীৱনৰ বৈচিত্ৰ্য। গতিকে ভাৰতবৰ্ষত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা ক্ষমতা ভাৰতীয় সাহিত্য সংস্কৃতিত এতিয়াও জীয়াই আছে। আৰ্টসমূহৰ ভিতৰত ভাস্কৰ্য কলাই হৈছে সমাজৰ সৌন্দৰ্যবোধৰ ওপৰত বেছি নিৰ্ভৰশীল। কবিয়ে ব্যক্তিগত ভাৱ তৰংগই উটিবুৰি ফুৰিব পাৰে। চিত্ৰকৰে নিৰলত সপোন ৰচি সপোনতা লভিব পাৰে। ভাস্কৰ্য শিল্পই কেৱল সামূহিক প্ৰচেষ্টা আৰু সামাজিক ভাৱধাৰাৰ ওপৰত বিশেষ নিৰ্ভৰ কৰিব লাগে। যিমানবিলাক আমাৰ সুকুমাৰ কলা আছে তাৰে ভিতৰত ভাস্কৰ্য কলাই হৈছে সমাজ সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰশীল। বাকীসমূহে কিছু পৰিমাণে বিচলিত হ'ব পাৰে। এজন কবিয়ে নিজৰ কল্পনাৰে কেৱল কাল্পনিক মনোভাৱ প্ৰকাশ কৰিব পাৰে। এজন চিত্ৰকৰে নিৰলৰ সপোন ৰচি এটা কবিতা ৰচনা কৰিব পাৰে। কিন্তু ভাস্কৰ্যবিধে তেওঁ যিবোৰ ভাস্কৰ্য শিলত খোদিত কৰে সেইসমূহত এটা সমূহীয়া প্ৰচেষ্টা বা সামাজিক ভাৱধাৰা তাত প্ৰকাশ পাই উঠেই। ভাস্কৰ্যসমূহক সেইবাবেই কোৱা হৈছে যে সমাজৰ সৌন্দৰ্যবোধৰ এটা প্ৰতীক। গতিকে প্ৰত্যেকজন সহযোগীৰ কম বেছি পৰিমাণে শিল্পবোধ থকা উচিত। ইউৰোপৰ গথিক গীৰ্জাসমূহ, দাক্ষিণাত্যৰ শিলৰ মন্দিৰবোৰ, চাৰাচেন সকলৰ মছজিদবোৰ, এই সকলোখিনি এক সংঘবদ্ধ শান্তিপূৰ্ণ সমাজৰ দান। শিল্প সৃষ্টিৰ ক্ষেত্ৰত সমাজ জীৱনৰ দায়িত্ব কম নহয়। ইয়াৰ লগত সামাজিক পৰিৱেশো দায়িত্বও আছে। নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছে। ভাৰতীয় সংস্কৃতিটো আমি আৰম্ভণিতেই পাইছোঁ সমন্বয়ৰ বস্তু বুলি, আৰু গান্ধীজীয়েও ইয়াত মত প্ৰকাশ কৰিছে। লগে লগে অতীতৰ যিখিনি সৎ আৰু সত্য বুলি সম্যক দৃষ্টিৰ পৰা স্বীকৃত হৈছে তাৰেই বৰ্তমান সংস্কৃতিৰ ভেটি বান্ধিবলৈ চেষ্টা কৰাটো উচিত। আমাৰ অতীতৰ যিবোৰ সত্য, সঁচা, শুদ্ধ সেইসমূহক ভেটি হিচাপে লৈ বৰ্তমানৰ ভাৰতীয় সংস্কৃতিটোৰ সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলিব লাগে বুলি আমাক গান্ধীজীয়েও মত প্ৰকাশ
কৰিছে। ইয়াকে কাৰ্যত পৰিণত কৰিবলৈ হ'লে ভাস্কৰ্য কলাৰ দৰে নতুন সংস্কৃতি যে সামূহিক জীৱনৰ সম্পদ হ'ব লাগিব, এই বিষয়ে অকণো সন্দেহ নাই, হয়নে? কেৱল চিত্ৰবিদ্যা, সংগীত, সুকুমাৰ কলাৰ হ'লেই নহ'ব। সুকুমাৰ কলাৰে ভাস্কৰ্য এটা নতুন সংযোজন। সেই ভাস্কৰ্যটো যে আমি নুই কৰিব নোৱাৰোঁ। আমাৰ যদি সংস্কৃতিৰ টনকিয়াল কৰিব বিচাৰোঁ, সংস্কৃতিৰ সমন্বয় গঢ়িব বিচাৰোঁ, তেনেহ'লে আমাক কি লাগিব? সামূহিক জীৱন সম্পদ হ'ব লাগিব। তেতিয়াহ'লে আমাৰ ভাস্কৰ্যটো কলাৰ দৰে এটা নতুন সংস্কৃতি যে সামূহিক জীৱনৰ সম্পদ হ'ব লাগিব, এই কথা আমি নুই কৰিব নোৱাৰোঁ। ই হ'ব সমন্বয়ৰ বস্তু, জনসাধাৰণৰ বাচকনীয়া সম্পত্তিৰ স্থান আৰু কালজয়ী শিল্পীৰ প্ৰচেষ্টাৰ জিউলাও। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় সংস্কৃতি পাঠটোৰ যিহেতু বৰ দীঘলীয়া আছিল, মই তোমালোকক 4টা ভিডিঅ'ৰ জৰিয়তে ভাৰতীয় সংস্কৃতি পাঠটো বুজাই দিছোঁ। মই যিমান পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ যদি কিবা নুবুজা থাকে মোক কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই।